হাই ভিয়াৰ্ছ, আজি কিছুমান টেক নিউজ লৈ আহিছোঁ মই মোৰ ইউটিউব চেনেলত। আজি প্ৰথম যিটো নিউজ ওলাই আহিছে সেইটো নিউজ টাটা স্কাইৰ ফালৰ পৰা ওলাই আহিছে। টাটা স্কাই ক্ৰাইৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে কাষ্টমাৰৰ পৰা চেনেলৰ নামত যিখিনি টকা লৈছিল সেই টকাখিনি ৰিটাৰ্ণ কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল কোন চেনেলৰ নামত আৰু কিয় টকা ৰিটাৰ্ণ কৰিব টাটা স্কাই ক্ৰাইৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে। সেইটো হৈছে 2018 চনৰ 1 অক্টোবৰৰ পৰা 5 ডিচেম্বৰলৈকে এই সময়খিনিত টাটা স্কাইত কোনো ধৰণৰ ছনী নেটৱৰ্কৰ কোনো চেনেল নাছিল। ছনী এণ্টাৰটেইনমেণ্ট নেটৱৰ্ক যিটো আছে তাৰ কোনো চেনেলে টাটা স্কাইয়ে কাষ্টমাৰসকলক ছাৰ্ভিচ দিয়া নাছিল। এইটো ছনী ব্ৰডকাষ্টৰ লগত টাটা স্কাইৰ কিবা পাৰ্চনেল এগ্ৰিমেণ্ট সম্পৰ্কীয় কিবা গণ্ডগোলৰ কাৰণে বা কাজিয়াৰ কাৰণে সেইটো চেনেল ছনী নেটৱৰ্কৰ যিবিলাক চেনেল আছিল সেইবিলাক চেনেলে টাটা স্কাইৰ গ্ৰাহকে চাব পৰা নাছিল। এই সময়খিনিত 1 অক্টোবৰ 2018 পৰা 5 ডিচেম্বৰ 2018 এইখিনি সময়ত যিসকল টাটা স্কাইৰ গ্ৰাহকে ছনী নেটৱৰ্কৰ চেনেলৰ বাবে টকা আগতীয়াকৈ দিছিল বা ৰিচাৰ্জ কৰিছিল কিন্তু চেনেল চাব পৰা নাই, সেই কাষ্টমাৰসকলৰ এটা লিষ্ট বনাই 21 দিনৰ ভিতৰত টকাখিনি কাষ্টমাৰক ৰিটাৰ্ণ কৰিবলৈ কৈছে। কাষ্টমাৰৰ একাউণ্টত টাটা স্কাইৰ যিটো একাউণ্ট আছে তাতে ৰিটাৰ্ণ কৰিব কৈছে আৰু ইয়াৰ এটা ৰিপৰ্ট ট্ৰায়ে তেওঁলোকৰ অফিচত জমা দিবলৈ কৈছে। আৰু এটা নিউজ ওলাই আহিছে সেইটো টাটা স্কাইৰ ফালৰ পৰা ওলাই আহিছে। টাটা স্কাইয়ে যোৱা কিছুদিনমান আগতে এণ্ড্ৰইড স্মাৰ্ট বক্স এটা লঞ্চ কৰিছে টাটা স্কাইৰ ফালৰ পৰা। সেই বক্সটোৰ দাম 5,999 টকা ৰাখিছে, প্ৰায় 6,000 টকা ৰাখিছে। আৰু ইয়াৰ কি চিষ্টেম আছে নাই বক্সটোত সেই সম্পৰ্কে মই নেক্সট এটা ভিডিঅ' লৈ আহিম। এই বক্সটোৰ ওপৰত তাত কি অফাৰ আছে, কি চিষ্টেম আছে এণ্ড্ৰইড বক্সত আৰু কেনেকুৱাকৈ বক্সটো চলাব পাৰিব, ইয়াত পেকেজ ৰেট কিমান হ'ব ইত্যাদি গোটেইখিনি লৈ মই এটা নেক্সট ভিডিঅ' লৈ আহিম। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু নেক্সট আৰু এটা নিউজ ওলাই আহিছে সেইটো ৰিলায়েন্স জিঅ'ৰ ফালৰ পৰা। ৰিলায়েন্স জিঅ'ই নতুনকৈ কিছুদিন আগতে ভইচ অভাৰ ৱাইফাই লঞ্চ কৰিছে। ৱাইফাইৰ জৰিয়তে আপোনালোকে ভইচ কল কৰিব পাৰিব। তাৰ কিছুদিন আগতে এয়াৰটেলে ৱাইফাই ভইচ কলটো লঞ্চ কৰিছিল। ইণ্ডিয়াত প্ৰথমে এয়াৰটেলে সেই ছাৰ্ভিচটো লঞ্চ কৰিছিল, কিন্তু এয়াৰটেলৰ পিছে যোৱা কিছুদিন আগত ৰিলায়েন্স জিঅ'য়ে ছেম ছাৰ্ভিচ লঞ্চ কৰিলে। কিন্তু ইয়াত এটা ডিফাৰেঞ্চ আছে, এয়াৰটেলৰ যিটো ৱাইফাই কলিঙৰ সুবিধা আছে সেইটো অনলি ফৰ এয়াৰটেল এক্সট্ৰিম যিটো ব্ৰডবেণ্ড ছাৰ্ভিচ আছে সেই ব্ৰডবেণ্ড ছাৰ্ভিচৰ পৰাহে ৱাইফাই কানেকশ্যন ল'ব লাগিব আপোনাৰ, তেতিয়াহ'লে সেই ৱাইফাই কলিঙৰ সুবিধা পাব এয়াৰটেলৰ গ্ৰাহকসকলে। আৰু আদাৰ্ছ কোনো যদি ব্ৰডবেণ্ড ছাৰ্ভিচ প্ৰভাইডাৰৰ পৰা যদি ৱাইফাই কানেকশ্যন লয় তেনেহ'লে এই সুবিধাটো গ্ৰহণ কৰিব নোৱাৰিব এয়াৰটেলৰ গ্ৰাহকসকলে। কিন্তু ৰিলায়েন্স জিঅ'ই সেইটো কৰা নাই। ৰিলায়েন্স জিঅ'ৰ যিটো ৱাইফাই কলিং সুবিধা সেইটো যিকোনো নেটৱৰ্কৰ যিকোনো ছাৰ্ভিচ প্ৰভাইডাৰৰ ব্ৰডবেণ্ড কানেকশ্যন হ'লেই আপুনি হ'লেই হ'ল। খালি নেটৱৰ্ক যিটো ব্ৰডবেণ্ডৰ যিটো স্পীডটো অলপ ভাল থাকিব লাগিব, নহ'লে আপোনাৰ কথা কওঁতে ডিষ্টাৰ্ব হ'ব পাৰিব। যেনেকুৱাকৈ আমি হোৱাটছএপত কথা কওঁতে যদি নেটৱৰ্কৰ স্পীডটো ভাল নাথাকে আমাৰ ডিষ্টাৰ্ব হয়, কথাবোৰ কাটি যায় বা কেতিয়াবা ডিছকানেক্ট হৈ যায়। ছেম তেনেকুৱা চিষ্টেমত চলিব। গতিকে যদি আপোনাৰ ব্ৰডবেণ্ড নেটৱৰ্ক স্পীডটো ভাল থাকে, তাতে যদি জিঅ'ৰ নেটৱৰ্কো নাথাকে, আপোনালোকে ৱাইফাই কলিং ফেচিলিটিটো ছেটিঙত গৈ অন কৰি আপোনালোকে এই সুবিধা ল'ব পাৰিব। আৰু ইতিমধ্যে কোনটো ব্ৰেণ্ডৰ কোনটো মডেলত আপোনাৰ ৱাইফাই কলিং ছাপৰ্ট কৰিব জিঅ'ৰ, সেইটো জিঅ'ৰ অফিচিয়েল ৱেবছাইটত ইয়াৰ এটা লিষ্ট দি দিছে। মই ডিছক্ৰিপশ্যন লিংকত সেই লিংকটো দি দিম, আপোনালোকে তাতে গৈ চাব পাৰে আপোনাৰ ফোনটো ৱাইফাই কলিং ইনেবল হয় নে নহয়। এইটো এটা জিঅ'ই ভাল এটা পদক্ষেপ লৈ আহিছে। আৰু ইয়াৰ পিছত যিটো নিউজ ওলাই আহিছে সেই নিউজটো ট্ৰাইৰ ফালৰ পৰা ওলাই আহিছে। ট্ৰাইয়ে নতুন এটা নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা মতে 2021 চনৰ 31 ডিচেম্বৰলৈকে যিটো IUC চাৰ্জ, ইণ্টাৰ কল কানেক্ট চাৰ্জ, যিটো আদাৰ্ছ অপাৰেটৰৰ 6 পইচাকৈ সেইটো তেওঁলোকে কণ্টিনিউ কৰিব। আৰু 31 ডিচেম্বৰৰ পিছত 2020 তেওঁলোকে ডিচিশ্যন ল'ব, 2021 1 তাৰিখৰ পিছত সিহঁতে ডিচিশ্যন ল'ব যে IUC চাৰ্জটো ৰাখিব লাগে নে নালাগে।
সেই সম্পৰ্কে আৰু এটা গুড নিউজ আহিছে 5Gৰ ওপৰত 5Gৰ ট্ৰায়েল 1 মাৰ্চৰ পৰা ষ্টাৰ্ট হোৱাৰ আশা আছে 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে ট্ৰায়েৰ ফালৰ পৰা সকলো টেলিকম অপাৰেটৰক সময় দিয়া হৈছিল যে সিহঁতে 5G ট্ৰায়েলৰ কাৰণে ইচ্ছুক হয় নে নহয় সেই সম্পৰ্কে তেওঁলোকৰ মানে ফিডবেক জানিব বিচাৰিছিল কিন্তু লাষ্ট টাইমত গৈ সকলো টেলিকম অপাৰেটৰে সিহঁতৰ ফিডবেক জনাই দিলে যে সকলো অপাৰেটৰে 5G ট্ৰায়েলৰ কাৰণে ইচ্ছুক হয় গতিকে সকলোকে 5Gৰ স্পেকট্ৰামছ আৰু বাকী যিবিলাক মানে বস্তু আছে সেইবিলাক দিব লাগে গতিকে সকলোবোৰ কোম্পানীয়ে এতিয়া 5G ট্ৰায়েলৰ কাৰণে চেষ্টা কৰি আছে সৰকাৰী কোম্পানী BSNLও ইয়াতে ভাগ ল'ব গতিকে বেলেগ টেলিকম অপাৰেটৰ বেলেগ কোম্পানীৰ লগত টাই আপ কৰি এইটো টেষ্টিং কৰিব এয়াৰটেলে দিল্লীত টেষ্টিং কৰিব আৰু ৰিলায়েন্স জিঅ'ই মুম্বাইত কৰিব এইটো টেষ্টিং আৰু ভোডাফোনে আহমেদাবাদত কৰিব আৰু BSNLৰ ফালৰ পৰা কোনখন চহৰত কৰা হয় চিটিত কৰা হয় সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য এতিয়ালৈকে আহি পোৱা নাই আৰু এটা নিউজ ওলাই আহিছে টাটা স্কাই ব্ৰডবেণ্ডৰ ফালৰ পৰা টাটা স্কাই ব্ৰডবেণ্ডে ৰিচেণ্টলি কিছুমান পেক লঞ্চ কৰিছে সেই পেকবিলাকত আনলিমিটেড ডাটাৰ সুবিধা দিয়া হৈছে ইয়াত কোনো ডাটাৰ কোনো লিমিটেশ্যন নাই আপোনাৰ 599 টকাৰ পৰা আৰম্ভ কৰি 1300 টকাৰ ভিতৰত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ পেক লঞ্চ কৰিছে য'ত আপোনালোকে লোৱেষ্ট 25 Mbps স্পীডৰ পৰা 100 Mbps লৈকে স্পীড পাব আৰু ডাটাটো থাকিব আনলিমিটেড এতিয়ালৈকে টাটা স্কাই ব্ৰডবেণ্ড ছাৰ্ভিচ মাত্ৰ 22 চিটিত লঞ্চ কৰিছে ইণ্ডিয়াৰ ভিতৰত এতিয়া গোটেই ইণ্ডিয়াত সিহঁতে লঞ্চ কৰা নাই 22 চিটিত বৰ্তমান এভেইলেবল হৈ আছে টাটা স্কাই ব্ৰডবেণ্ড ছাৰ্ভিচ গতিকে এই 22 চিটিৰ ভিতৰত যদি আপোনাৰ চিটিখনো হয় তেনেহ'লে আপুনি টাটা স্কাই ব্ৰডবেণ্ড ল'ব পাৰে য'ত আনলিমিটেড ডাটা পাব এটা লিমিটেড স্পীডত আপোনাৰ পেক হিচাপে স্পীডটো লিমিটেশ্যন কৰা আছে লোৱেষ্ট স্পীড আপোনালোকে 25 Mbps পাব আৰু হাইয়েষ্ট যিটো স্পীড হ'ব এইটো 100 Mbpsৰ হ'ব আজি এইকেইটাই প্ৰধান নিউজ আছিল ধন্যবাদ